গুড মৰ্ণিং সকলোকে। তো এতিয়া মই গা চা ধুই ল'লোঁ। গা চা ধুই আজি মই সেই ক'লা স্পৰ্টিং আৰু ক'লা জিন্স লগাই লৈছোঁ। একদম গোটেইজনী ব্লেকেট হৈ আছোঁ আৰু ক'লা মেকুৰী কি কয় বাৰু। যি কি নহওক বাৰু, আজি আপোনালোকক জনাওঁ আৰু কি কৰিম আজি দিনটো ভাবি আছোঁ তাকে দেখাবলৈ। কি দেখাম? তো আজি ভাবিছোঁ মই যিহেতু ঘৰত আছোঁ, আপোনালোকক মোৰ গোটেই ঘৰটো মানে আগে পিছে ক'ত কি আছে চব দেখাম ভাবিছোঁ। আৰু লগতে আজি কি বনিব খানা, আপোনাৰ দিনৰ সাজ চব দেখাই আছোঁ। বলক চাওঁ। এয়া আমাৰ আগফালৰ আমাৰ মামাহঁতৰ ঘৰ, পৰিয়ালৰ মানুহৰ ঘৰ হয়। আমি চবেই একেলগে থাকোঁ, জইণ্ট ফেমিলি। এয়া আমাৰ ঘৰৰ বাহিৰখন মানে আচলতে প্লাষ্টাৰ কৰি আছিলে, ৰং চং দিয়া নাই আৰু মায়ে ফুল লগাই থৈছে। দেখিছে ফুল চুল লগাই থৈছে। এইটো আমাৰ প্ৰথম ড্ৰয়িং ৰুমটো, সেইটো এটা ড্ৰয়িং ৰুম। এইটো এটা ষ্টেণ্ড হয় ফুলৰ এনেকৈ বস্তু চস্তু থোৱা আৰু শ্ব'পিচৰ ষ্টেণ্ড এটা, য'ত বস্তু সজাই থ'ব পাৰি। এয়া দেখিছে, এখন মোৰ ফটো, ভগৱানৰ ফটো, আৰু এখন মই গাড়ী দিছিলোঁ বৰা খুন্দাই থাকোঁতে, তো তাতে ফটো আৰু এখন এটা কপি মই লৈ আহিছিলোঁ। আৰু এইটো প্ৰাইজ পাইছিলোঁ কলেজত থাকোঁতে, তিনিচুকীয়া কলেজৰ সাজপাৰ প্ৰতিযোগিতাত প্ৰথম পুৰস্কাৰ পাইছিলোঁ। এয়া পুৰস্কাৰটো থৈ দিয়া হৈছে। আহক এতিয়া দেখাইছোঁ। এয়া চোফাৰ ধুনীয়াকৈ থৈ দিয়া হৈছে, চৰাই ভালকৈ। আৰু এইটো আমাৰ ডাইনিং টেবুল। আৰু আচলতে মানে আমাৰ ঘৰটোত মানে প্ৰব্লেম হৈছিলে, পানী সোমাই গৈছিলে মাজতে, তো দেউতাই মানে এইবোৰ চব ঠিক কৰিলে। এইটো মাৰ ৰুম, মা গ'ল স্কুল, তো বাকীবিলাক চব মানে লাগি আছে, কাম কৰি আছে নিজৰ। তাৰপিছত সেইকাৰণে মই ভাবিলোঁ এনে এটা ভিডিঅ' বনাওঁ, আপোনালোকক দেখাওঁ। এইটো গোঁসাই আমাৰ মন্দিৰ। এয়া তাৰপিছত এনেকৈ আহিলোঁ, ৰাইট চাইডে আছে এটা দেউতাৰ ৰুম, এইটো দেউতাৰ ৰুম। একদম আমাৰ ঘৰটো কোনো ষ্টেণ্ডাৰ্ড প্ৰকৃতিৰ নহয়, একদম নৰ্মেল, একদম দেশী ষ্টাইল গাঁৱলীয়া পৰিৱেশৰ নিচিনা, যেনে তেনে থৈ দিয়ে আৰু। এয়া বাথৰুমটো, আজি বনিব মাছ, লোকেল মাছ। আৰু এইটো হ'ল পাকঘৰ। তো কামবিলাক আমাৰ হোৱা নাই কমপ্লিট, ঘৰটোৰ লাগি আছে, মাজে মাজে কৰা হয় আৰু সুবিধা হ'লে। এইটো আমাৰ গোহালি। দেখিছে, মই আপোনাক কৈছোঁৱেই মানে আমাৰ পৰিৱেশটো অকণমান মানে গাঁৱৰ পৰিৱেশৰ নিচিনা। এইটো এটা বাথৰুম, বাহিৰৰ বাথৰুম এটা, যদি সুবিধা হয় মানুহৰ ভিতৰত থাকে, অসুবিধা হ'লে বাহিৰতো কৰিব পাৰে। এইটো জুইশালি এটা, আৰু ইয়াতে হাঁহ কুকুৰা চব মানে বন্ধা হয়। এয়া দাদী ভাড়াত দিয়ে। তাৰপিছত এইবিলাক চব আমাৰ ভাড়াঘৰ হয় গোটেইবিলাক। এইবিলাক দেখিছে, এইবিলাক কাপোৰ চাপোৰ মেলি থৈছে মানুহবিলাকে, কাৰণ আজি অকণমান বতৰটো ভাল কৰিলে কাৰণে মানুহবিলাকে দীঘে পানীয়ে পূৰা কাপোৰ ধুইছে। আৰু এইফালেও ভাড়াঘৰ কেঁচা, এইফালে আপোনাৰ দেখিছে বাৰী আছে অলপ, কিবাকিবি ৰুৱে, চব্জি লগায়। এইটো ভাড়াতীয়া বাথৰুম, আৰু এখন টুকটুকি ভাড়াতীয়া মানুহৰ হয়। সেইটো কোৱা, নোকোৱা, একো নোকোৱা, কৈ দিয়া হাই, কৈ দিয়া ভালকৈ, কৈ দিয়া হাই, হাতেৰে কৰা হাই কৈ দিয়া। টকলা ৰুণী
ৰুণী চুলি নাই কৈ দে তোমাৰ চুলি নাই ন গান এটা গাই দিয়া হাই কৈ দিয়া হাই কৈ দিয়া হাই মই মেহেন্দি লগালো কৈ দে তুমি মেহেন্দি লগাইলে চোৱা ইমান ধুনীয়া মেহেন্দি লগালে ৰুণী হাতত দেখিছে মেহেন্দি আপোনালোকে ইমান ধুনীয়া মেহেন্দি লৈছে নতুন মেহেন্দি এইটো হয় নাই কৈ দিয়া কি ক'বা চবকে কৈ দিয়া গান এটা গাই দিয়া কি গান গাব জানে ৰুণী সেইটো কাটা চামুচ কাটা চামুচে খাম 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 কৈ দিয়া ঐ খেদি এইফালে গোৱা লাষ্ট কৰিব নালাগে আহা গোৱা মাথো এক মাত ই ডিষ্টাৰ্ব হৈছে মাত না ৰুণী যোৱা মই তোমাক থৈছোঁ যোৱা গোৱা মুছে খাম 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 যিমানে হওক দাম 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 কি ক আপোনালোকে দেখিলে ৰুণীৰ লগত মই অলপ টাইম স্পেণ্ড কৰিলোঁ মোৰ দাদাৰ ছোৱালী হয় তাইক মই থৈ আহিলোঁ এতিয়া আপোনালোকে চাই থাকিব পাছৰখিনি আপোনালোক দেখাই আছোঁ ইয়াৰ পাছত কি হ'ব আজি খানাটো আপোনালোকে গম পালে মাছ মৰিব আৰু কি বনিব তো আপোনালোক চব দেখাই যাওঁ আপোনালোকে প্লিজ মোৰ ভিডিঅ'টো লাইক কৰিব আৰু যদি আপোনালোকে ছাবস্ক্ৰাইব কৰে মোক বহুত ভাল লাগিব ধন্যবাদ ভাত এইফালে মাছ সৰু মাছ আৰু এইফালে ডাঙৰ মাছ বনাবতো বিলাহী দি তো হৈ আছে আৰু নিমি হাই মেকআপ কৰি আহিছে মেকআপ বোলে আপোনালোকে যদি বিচাৰে নিউড মেকআপ কৰিবলৈ তো তাইক কণ্টেক্ট কৰিব পাৰে এয়া হেৰি খাম আৰু এয়া টেঙা মাছৰ খৰিচা দিছে টেঙা জোল আৰু এইটো সৰু মাছ ভজা আজি সাজটোৰ ইমানেই টেঙা দিয়া মাছ আৰু